So welcome back to my YouTube channel Pranab Blog. আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি যাবলৈ ওলাইছোঁ হাজোত থকা 5খন তীৰ্থস্থানলৈ, যাক আমি পঞ্চতীৰ্থ বুলি কওঁ। আপোনালোকে সকলোৱে গমেই পাই চাগে হাজোত কিয় পঞ্চতীৰ্থ বুলি কোৱা হয়, কাৰণ তাতে 5খন তীৰ্থস্থান আছে, সেইকাৰণে পঞ্চতীৰ্থ বুলি কোৱা হয়। আৰু সেই 5খন তীৰ্থস্থানৰ নাম হ'ল মাধৱ, কেদাৰ, গণেশ, কমলেশ্বৰ আৰু কামেশ্বৰ। এই 5খন তীৰ্থস্থান মিলি পঞ্চতীৰ্থ হৈছে। আৰু আমি তাতে যাম আজি, আপোনালোকক দেখুৱাম। আৰু কোনোবাই যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব এনেকুৱা হৈছে। আৰু কিবা যদি ভুল হৈছে শুধৰাই দিব। চব ব'লক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, আমি এতিয়া সেই মাধৱ মন্দিৰ পালোঁ আৰু আমি এতিয়া ওপৰলৈ যাম এতিয়া। আৰু আমি এতিয়া কৰিছোঁ ভিডিঅ'টো, এতিয়া ওপৰলৈ যাম। So guys, আমি দেখুৱাম আৰু বহুতো বস্তু। So guys, এইফালে আৰু এটা গেট আছে। আমি এইটো গেটেৰে নাই, এইটো গেটেৰে আহিলোঁ। এইটো গেটেৰে আহিব পাৰিলোঁ হয়, কিন্তু এইটো গেট অলপ বেছি দীঘল হয়, আমি সেইকাৰণে নাহিলোঁ এইটো গেটেৰে। আৰু আমি দেখুৱাম আপোনালোকক। আগতে এই তীৰ্থস্থানখনত মাঘ বিহুৰ টাইমত বহুতো খেল চলিছিল, যেনেকুৱা ধৰক বুলবুলি চৰাই খেল চলিছিল আৰু কিবা কিবি এনেকৈ চলিছিল, কিন্তু আজিকালি সেইটো নাই। আৰু এই তলত যোনটো দুৰ্গা মন্দিৰ আছে, তাতে আজিকালি উৎসৱ হয় মাঘ বিহুৰ টাইমত, আৰু বহুতো পৰ্যটক আহেও সেই মাঘ বিহু সেই উৎসৱত। আৰু আমি এতিয়া যাম কেদাৰ মন্দিৰ, নেক্সট ষ্টেপ কেদাৰ মন্দিৰ যাম আমি এতিয়া। আৰু দেখিছে ইয়াতে এইবোৰ বান্দৰ আছে, এই বান্দৰবোৰে মানুহবোৰক ভয় নকৰে আৰু মানুহকো একো নকৰে, কাৰণ ইয়াতে ফল মূল খাব পাই থাকে। এইটো সেইকাৰণে ইয়াৰ পৰা কলৈকো নাযায়, মানুহকো একো নকৰে। আৰু ইয়াতে এইটো হৈছে হোমঘৰ, ইয়াতে হোম কৰা হয়। আৰু এইফালে আছে এইটো লক্ষ্মী মন্দিৰ, ইয়াতে বহুতো দৰ্শক আছে, সেৱা কৰি আছে। এইটো লক্ষ্মী মন্দিৰ। আৰু এইবাৰ আমি যাম কেদাৰ মন্দিৰ। So guys, আমি এতিয়া কেদাৰ মন্দিৰ আহি পালোঁ আৰু আমি এতিয়া ওপৰলৈ গৈ আছোঁ। শিৱৰাত্ৰি পূজাত ইয়াতে বহুত ডাঙৰকৈ শিৱ বাবাক পূজা কৰা হয়, আৰু দুৰ্গা পূজা হয়। ইয়াতে দুৰ্গা মন্দিৰো আছে, দুৰ্গা পূজা ইয়াত বহুত ডাঙৰকৈ কৰা হয়। এই কেদাৰ মন্দিৰৰ স্থানতে একেলগে 4টা মন্দিৰ আছে। এটা হ'ল দুৰ্গা মন্দিৰ, এটা হ'ল গণেশ মন্দিৰ আৰু এটা হ'ল
কমলেশ্বৰ মন্দিৰ, এই চাৰিটা মন্দিৰ আছে ইয়াতে একেলগে। আমি দেখুৱাম আপোনালোকক। আৰু এইখন ইয়াতে বহুত পৰ্যটক আছে আজিও। আৰু আমি কেদাৰ মন্দিৰ দেখুৱাই দিলোঁ। ইয়াৰ লগতে আছে একেলগে কমলেশ্বৰ মন্দিৰ, আৰু এইটো হৈছে কমলেশ্বৰ মন্দিৰ। আমি গৈ আছোঁ কমলেশ্বৰ মন্দিৰৰ ফালে। ইয়াৰ কাষতে এটা পুখুৰী এটা আছে। পুখুৰীটোত তাৰে মানে যিবিলাক সদস্য আছে তেওঁলোকে মানে ভৰি দিব নিদিয়ে আৰু, কাৰণ তাতে বহুত দোৱা হয়তো, কোনোবা পৰিব পাৰে, সেইকাৰণে তাতে ভৰি দিব নিদিয়ে, তেওঁলোকে নিজে সহায় কৰে। আৰু এইটো হৈছে কমলেশ্বৰ মন্দিৰ। তাৰে আহিলোঁ আমি গণেশ মন্দিৰ। এইটো বহুত পুৰণি মন্দিৰ হয় এইটো। আৰু এই মন্দিৰটো নিজে সৃষ্টি হৈছে, কিন্তু ইয়াৰ ছাইডটো পেইণ্টিং কৰা হৈছে, মানে ভালদৰে বনোৱা হৈছে আৰু ছাইডটো কাটি। আৰু ইয়াৰ পিছতে আমি যাম কামেশ্বৰ মন্দিৰ। ইয়াতে বেছি দৰ্শক নাই, কিন্তু আছে যদিও কম আছে, কাৰণ ইয়াতে মানে তেনেকৈ ভোগ নাহে, ক'বলৈ গ'লে আহে কিন্তু কম আহে। মোৰ ভিডিঅ'টো এইখিনি হ'ল। আৰু আপোনালোককো কৈছোঁ, যদি এই পুৰণি তীৰ্থস্থান দেখা পোৱা নাই আজিলৈকে, তেতিয়াহ'লে এবাৰ আহি যাওক, কেনেকুৱা লাগে গম পাব আপোনালোকে। কাৰণ পুৰণি বস্তু কিছুমান চাবৰ বাবে বহুতৰে মন যায়তো। তাৰে পিছত এইটো এটা হৈছে শিলৰ সাৰগৰু। এটা বহুত পুৰণি মন্দিৰ হয়, আপোনালোকক এইটো দেখুৱাইছোঁ, শিলৰ সাৰগৰু। ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব। কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কাষত থকা বেল আইকনটো নিশ্চয় দবাই দিব, আৰু তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আগতে পাই যাব।